Assalamualaikum everyone, how are you? I hope you are fit and fine. আজি আপোনালোকৰ সন্মুখত আইছো এটা নতুন ভিডিও লৈ সো ভিডিওটো হ'ব মানে Astroid OR2 or 1998 OR2 so এটা Astroid এটো পৃথিৱীৰ ফালে আহি আছে আৰু পৃথিৱীৰ লগত খুন্দা মাৰিব পাৰে কাহিদি ওচৰদি আহতে খুন্দা মাৰিব পাৰে এটো নাসাই অলৰেডি জনাইছে আৰু আমাক ইমান টেনচনত ভুগিবলৈ মানা কৰিছে তাৰ লগতে কৰোনা ভাইৰাছ আমি কৰোনা ভাইৰাছৰ পৰা কেনেকৈ মুক্ত পাব পাৰো সকলোৱে এডভাইস দি আছে মই অলপ দিবলৈ আহিলো সকলো কৈ ভাল লাগিব সো কৰোনা ভাইৰাছটো চীনৰ পৰা উৎপত্তি হৈছে কিহৰ কাৰণে হৈছে এটো মই নাজানো সঠিকভাৱে মই ক'ব নোৱাৰিম সো চীনৰ পৰা উৎপত্তি হৈছে সো চীনত কৰোনা ভাইৰাছ উৎপত্তি হৈছে তাৰ পৰাই গোটেই বিশ্বখনত এই কৰোনা ভাইৰাছ লৈ আতংকত সৃষ্টি হৈ আছে অলৰেডি হৈ আছে এটো কৰোনা ভাইৰাছ এনেকুৱা এটা ভাইৰাছ যেটো মানুহক গ্ৰাস কৰি পেলাই সো বিহে মানুহ মৰা নাই কম সংখ্যক মানুহে মৰিছে কৰোনা ভাইৰাছৰ পৰা সো আশা কৰো আল্লাহৰ ওচৰত যাতে আল্লাহ তাআলাই আমাৰ মানে সকলোকে মুসলিম সকলো সম্প্ৰদায়ৰ মানুহক ইয়াৰ পৰা আমাৰ পৰিত্ৰাণ কৰে আল্লাহ তাআলাই যাতে আমি আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰো সো ইয়াৰ পিছত আৰু এটা কথা হ'ল কি কৰোনা ভাইৰাছ আমি কি কৰিব লাগিব মাস্ক পিন্ধাটো জৰুৰী নেকি মাস্ক পিন্ধাটো জৰুৰী নহয় বাট আপুনি যদি কৰবাত যায় ফুৰিবলৈ যায় বা কাৰোবাৰ ঘৰত গৈ আছে তেনেহলে আপুনি মাস্ক পৰিধান কৰিব পাৰে বাট জৰুৰী নহয় ওকে এটো জৰুৰী নহয় এটো মই এটো বহুতৰে পৰা শুনিব পাৰিছো আৰু এটো মানে মই শুনিছো আৰু বহুতৰ পৰাই মানে এটো এটা প্ৰমাণিত মাস্ক পিন্ধিলেও হ'ব বাট নিপিন্ধিলেও হ'ব যাৰ সুস্থ আছে মানে পিন্ধাটো ইমান এটা জৰুৰী নহয় বাট পিন্ধিব পাৰে কিন্তু আপুনি পিন্ধিবই লাগিব এনেকুৱা ধৰণৰ কোনো কথা নাই মাস্ক পিন্ধিবই লাগিব মাস্ক পিন্ধিয়া লেভেল দেখাব নালাগে জাস্ট মাস্ক পিন্ধিছে কাৰণ আপোনাৰ ইয়াৰ পৰা পৰিত্ৰাণ পাব লাগে ইয়াৰ পৰা আপুনি মানে অলপ জাস্ট মানে পৰিত্ৰাণ পাব লাগে এটোৱে বাট মাস্ক পিন্ধাটো ইমান জৰুৰী নহয় আমি এটো গম পালো তাৰ পিছতে আপোনাৰ হাত পা বেলা মুখখন এটো ধুব লাগিব ইয়াৰ পৰা বেমাৰ আজাৰ হয় এটো ধুলে ভাল হয় এটো ধুব লাগিব কিন্তু মাস্কত কৈ এটো কাম আপোনাৰ বেছি কৰিব লাগিব আপোনাৰ হাত পা মুখখন ধুব লাগিব এটো হৈছে কৰোনা ভাইৰাছৰ পৰা মুক্ত পাব পৰা এটা বিষয় টপিকস এটা টিপস নাম্বাৰ 2 গল 1 2 যেটো হল মাস্ক পিন্ধা এটো জৰুৰী নহয় পিন্ধিব পাৰে এটো টিপস নাম্বাৰ 1 আৰু টিপস নাম্বাৰ 2 হল কি মানে আপোনাৰ হাত পা মুখখন ধুব লাগিব ওকে সো টিপস নাম্বাৰ 3 যেটো হৈছে আহাৰ বিলাক মানে ঢাকি ৰাখিব লাগিব আৰু মানে ভাল আহাৰ বিলাক খাব লাগিব এটোৱে যাতে ইয়াত কোনো ধৰণৰ মানে মলিন লাগি না থাকে মহ কিন্তু মানে এনেকুৱা ধৰণৰ মহ আছে যিবিলাক মহে মানে বেমাৰ আজাৰ লৈ ফুৰে যেটো আহাৰত পৰিলে এটো বেমাৰ ইয়াৰ পৰা বেমাৰ আজাৰ হ'ব পাৰে এটোৰ পৰা টিপস নাম্বাৰ 3 গল সো টিপস নাম্বাৰ 4 যেটো আমি মই মোৰ ব্যক্তিগত কথাৰ পৰা নহয় মই এটো শুনিছো আপোনালোকে এটো কৰিব পাৰে কালিজিৰা খোৱা আৰু মধু খোৱা এটোৰ পৰা আপোনালোকে ইয়াৰ পৰা হাত হাৰি থাকিব পাৰে এটো কৰিব জাস্ট আপোনালোকক এইখিনি কথা ক'লো যদি ভাল লাগিছে তেনেহলে আপোনালোকে সাবস্ক্ৰাইব নকৰি গুছি নাযাব আৰু সাবস্ক্ৰাইবটো কৰিবই তেনেহলে মই নেক্সট ভিডিও বনাবলৈ বিচাৰিম দ্যাটস হোৱাই আপোনালোকে সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্ট কৰিব মই নেক্সট ভিডিও দিম